ছাত্ৰীসকল আজি তোমালোকক এজন বিশেষ ব্যক্তিৰ সৈতে পৰিচয় কৰাই দিব বিচাৰিছোঁ আৰু তেখেত হ'ল ভাৰতবৰ্ষৰ অন্যতম স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভ ভাই পেটেল। তেখেতৰ জীৱনৰ বিষয়ে অলপ জানো আহা। চৰ্দাৰ বল্লভ ভাই পেটেল আছিল ভাৰতৰ এজন অন্যতম স্বাধীনতা সংগ্ৰামী। এইজন মহান ব্যক্তিৰ জন্ম হৈছিল গুজৰাটৰ খেদাৰ জিলাত 1875 চনৰ 31 অক্টোবৰত। তেওঁৰ মাতৃৰ নাম হ'ল লাৰাবাই আৰু পিতৃ হ'ল জাভেৰ ভাই পেটেল। তেওঁ শিক্ষা জীৱন নিজ গাঁৱতেই আৰম্ভ কৰিছিল যদিও পাছলৈ ইংলেণ্ডলৈ গৈ তাত বেৰিষ্টাৰী পঢ়ি উত্তীৰ্ণ হৈ এজন উকিল হিচাপে ভাৰতলৈ উভতি আহে। চৰ্দাৰ বল্লভ ভাই পেটেলে 1919 চনৰ ৰাওলত এক জালিৱানাৱালাবাগ হত্যাকাণ্ডৰ তীব্ৰ প্ৰতিবাদ কৰিছিল। 1920 চনত তেওঁ অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়াই তেওঁ ওকালতি ত্যাগ কৰে। ইয়াৰ উপৰিও তেওঁ 1930 চনৰ দাণ্ডী যাত্ৰা, 1942 চনৰ ভাৰত ত্যাগ আন্দোলনতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। চৰ্দাৰ বল্লভ ভাই পেটেলৰ কৰ্মপটুতা দেখি জাতিৰ পিতা মহাত্মা গান্ধীয়ে তেওঁক চৰ্দাৰ উপাধি দিছিল। চৰ্দাৰ অৰ্থ হ'ল দলপতি। তদুপৰি ভাৰতীয় জনসাধাৰণ আৰু মহাত্মা গান্ধীয়ে তেখেতক লৌহ মানৱ উপাধিৰেও বিভূষিত কৰিছিল। চৰ্দাৰ বল্লভ ভাই পেটেলে জনসাধাৰণৰ মাজত একতা ৰাখিবলৈ যথেষ্ট চেষ্টা কৰিছিল। সেয়ে তেখেতৰ জন্মদিনটোক ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ গুজৰাটৰ নৰ্মদা জিলাত নৰ্মদা নদীৰ বুকুত 182 মিটাৰ উচ্চতাৰ ঐক্য মূৰ্তি স্মৃতিসৌধ হিচাপে তেখেতৰ নামত উৎসৰ্গা কৰা হয়। সেই মূৰ্তিয়ে হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ মূৰ্তি। প্ৰত্যেক বছৰে 31 অক্টোবৰ দিনটোত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। এই দিৱসত ল'বলগীয়া শপতসমূহ হ'ল এনেধৰণৰ: মই সত্যনিষ্ঠাৰে শপত খাই কওঁ যে মই ৰাষ্ট্ৰৰ একতা, অখণ্ডতা আৰু সুৰক্ষাৰ কাৰণে নিজকে সমৰ্পণ কৰিম আৰু দেশবাসীৰ মাজত এই বাৰ্তা প্ৰচাৰ কৰিবলৈ যত্ন কৰিম। মই এই শপত মোৰ নিজৰ দেশৰ প্ৰতি থকা আত্মীয়তাৰ মনোভাৱেৰে লৈছোঁ, যি ভাৱৰ চৰ্দাৰ বল্লভ ভাই পেটেলৰ দূৰদৰ্শিতা আৰু কাৰ্যৰ মাজত প্ৰতিফলিত হৈছিল। মই নিজৰ দেশৰ আভ্যন্তৰীণ সুৰক্ষা সুনিশ্চিত কৰাৰ নিমিত্তে আত্মনিয়োগ কৰিবলৈ সত্যনিষ্ঠতাৰে সংকল্প গ্ৰহণ কৰিলোঁ। আজিলৈ ইয়াতেই সামৰা হৈছে। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, লগৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।